আজি 25 বছৰে মই অসমত যি কৈ আছো এইটোকে হৈ আছে নে নাই আজি 25 বছৰে আপুনি কৈ থকা কথা এটা কিন্তু নাই হোৱা মামা কোনটো হোৱা নাই মই কোৱা কথা কোনটো কথা মানে জুবিন দা ন্যায়টোৱে হোৱা নাইচোন আৰু আপুনি কেতিয়াও দিবও নোৱাৰে ভাবিছে নেকি এটা কথা মুখ্যমন্ত্ৰী হয় মই অ ককা এই হিমন্ত মামাই ঘৰে ঘৰে কি দিব আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত প্ৰত্যেকৰ ঘৰে ঘৰে ইমানডাল কণী দিব একদম ভাল অ মামা কি হলো বাবা আপুনি ইমান ডাঙৰ কণী দিবনে ঘৰে ঘৰে বাৰু অ মামা কি হলো বাবা এ আপুনি অকণ বেছি উস্তাদি মাৰে হলে দেই এ মই নাই কোৱা হলে দেই যি কৈছে চব অখিল দায়ে কৈছে অ আপুনি চাব নেকি চাই লওক এ বেছি উস্তাদি আমাৰ আগত মোৰ আগত হিমন্ত বিশ্বই মাৰি লাভ নাই অ মামা এ অখিল দায়ে অকণমান ৰজা হৈ থাকিবলৈ বিচাৰে নি বাৰু তেওঁ ৰজা হৈ থাকক মোৰ কোনো আপত্তি নাই আমি প্ৰজা হৈ থাকিলে হ'ল হয় বাৰু সেই ৰজা হৈয়ে থাকিবলৈ দিব লাগে অ মামা এই দেৱকান্ত শইকীয়া আৰু গৌৰৱ দাই কি পায় বাৰু মিয়াৰ লগত যে ইমানকে লাগি থাকে এইবিলাক দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ কি পায় নাজানো মিয়াৰ প্ৰতি কিয় ইমান মৰম ভোটটো চাগে মিয়া মানুহে বেছিকে দিয়ে চাগে ন মামা ভোটটোতো দিয়ে অসমীয়া মানুহে তেতিয়াহ'লে ইমান মৰমনো কিয় কাৰণে কিয় মৰম মই ইমান নাজানো কি বা আছে এই কিবা পাই চাগে আকৌ হয় নাই বাৰু কিবা আছে নহ'লে মই বুজি নাপাওঁ এইবিলাক কিবা থাকিব ভিতৰত আৰু কিনো কম আৰু অ কিবা আছে নহ'লে এনেই এনেকুৱা নহয় অ মামা কি হলো বাবা এই দিল্লীত গৈ আপুনি অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ভৰিত কৰি পেলাই সেৱা কৰে কথাটো হয় নেকি অ এই আপুনি বাৰু তাত দিল্লীত গৈ সেৱা কৰে ভৰিত ধৰি কিবা কৰে আমাৰ ক'বলগীয়া কথা নাই কিন্তু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী আমাৰ অসমৰ সম্পদখিনি বিকিবলৈ কেলৈ লৈছে নাই নাই মামা আপুনি নক'বলৈ ক'লে নহ'ব নহয় মই কমেই এইখিনি ক'বলগীয়া কথাই কিয় ক'লে মানে মই নাই কোৱা চব অখিল দাই কৈছে অ এই আপুনি অখিল দা মোকে শুনি লওকচোন কথাটো হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ ভৰিত পৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সেৱা কৰে দিল্লীত গৈ অসমৰ বস্তুবিলাক চব অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক বিক্ৰী কৰি দিয়ে অসমৰ সম্পদবিলাক অ মামা এতিয়া শুনিলে অখিল দা মুখে নিজে এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে কি হ'ল মানে মামা যে শিৱসাগৰত ধুবুৰী বনাব ধুবুৰীক শিৱসাগৰ বনাব অসমক বাংলাদেশ বনাব বাংলাদেশক অসম বনাব তাৰ আগতে মই যাওঁ কিয় ক'লে সেইটো ডাঙৰ কথা নহয় কোনে ক'লে সেইটো চৰকাৰ শিৱসাগৰক ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাই অ মামা এ আপুনি জানো অসমীয়া জাতিটো বচাই ৰাখিব পাৰিব হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে কোনে বাল বিভাকান কৰিব নোৱাৰে অ মামা জানো আপুনি থকালৈকে বাল ভিউ বেকাৰ কৰিব নোৱাৰে বুলি